হেল্ল' গাইজ মোৰ নতুন অসমীয়া ভ্লগ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো কি হৈছিল মানে কি মই কেইদিনমান আগৰ পৰা মই হিন্দীত কণ্টেণ্ট বনাইছিলোঁ আৰু কণ্টেণ্টবোৰ বনোৱাতে মোৰ প্ৰব্লেম হৈছিল কি কণ্টেণ্টবোৰ বনোৱাতে মোৰ কোনো প্ৰব্লেম হোৱা নাছিল, কিন্তু বাট হৈছিল কি মোৰ মই মানে কেতিয়াবা হিন্দীত যদি মোৰ কোনোবা লগ বন্ধু বা মোৰ ডাঙৰ দাদা কোনোবা বা ঘৰৰ পৰিয়ালৰ কোনোবাক যদি কিবা সুধিছিলোঁ মানে ভালদৰে উত্তৰটো দিব পৰা নাছিল বা কিবা ভুল হয় বুলি লাজ কৰিছিল। এনেবোৰ ক্ষেত্ৰত মোৰ বহুত জটিলতা আহিছিল আৰু অকলেতো কৈ থাকিব নোৱাৰোঁ ন। তো সেইবাবে মই মোৰ হিন্দীত ভাবিছিলোঁ ভাল হ'ব বুলি তো বনাইছিলোঁ, কিন্তু অলপ প্ৰব্লেমটোৰ কাৰণে এৰি দিলোঁ। মই হিন্দীটো বৰ্তমান মই অসমীয়াত বনাম বুলি ভাবিছোঁ। তো গাইজ আপোনালোকে যি নহওক ছাপোৰ্ট কৰিব আৰু গাইজ এইখিনিৰ আশাৰে 2024 চনৰ মই ইউটিউব চেনেলটো খুলিছোঁ। তো আজি এই অসমীয়া ভিডিঅ'টোৰ পৰা মই আৰম্ভ কৰি যাম আৰু আগৰ হিন্দীকেইটা থাকি যাব বাৰু, সেইকেইটাও চাব ভাল লাগিলে। আৰু গাইজ এইখিনিয়ে আৰু এই প্ৰব্লেমটোৰ পৰা মই অসমীয়া ষ্টাৰ্ট কৰিলোঁ, তো চাব আপোনালোকে।